हेलो टीचर्स केने आछे आपनालोকক स्वागतम जानाइछु आपनालोकर यूट्यूब चैनल जस्ट फॉर हेल्प यू टीचर्स। এই ভিডিওত আমি আলোচনা কৰিম কোর্স 506 অ্যাসাইনমেন্ট 1 প্রশ্ন নম্বৰ 1 যেটো অথবা প্ৰশ্ন আছে সেই প্ৰশ্নটিৰ উত্তৰ। ইয়াৰে আগত আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছো, প্লিজ ভিডিওটি লাইক কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকে ইয়াৰ পৰা সেম কপি নকৰিব, আপোনালোকে নিজাববীয়াকৈ ইয়াত মডিফাই কৰি আপোনালোকে উত্তৰ লিখিব পাৰে। সো আমি প্ৰশ্ন আৰম্ভ কৰো। প্ৰশ্ন হৈছে Write reasons why it is important to know the relative role of heredity and environment for a teacher বা শিক্ষক এজনৰ বাবে বংশগতি আৰু পৰিবেশৰ গুৰুত্ব সম্পৰ্কে জনাটো কিয় প্ৰয়োজন, কাৰণ দৰকাই বুজাই লিখক। এই প্ৰশ্নৰ উত্তৰ আমি এনেকৈ লিখিব পাৰো। বংশগতি বুলিলে সেইবোৰ জৈৱিক উপাদানসমূহক বুজা যায় যে যিয়ে দেহক আৰু ব্যৱহাৰক প্ৰভাৱিত কৰে। মানুহৰ জীৱনত বাবে বংশগতি আৰু পৰিৱেশ দুয়োটাই গুৰুত্বপূৰ্ণ আৰু দুয়োটাই বিকাশৰ ওপৰত প্ৰভাৱ পেলায়। ৰছৰ মতে এই উপাদানসমূহে ব্যক্তিৰ জৈৱিক, মনোবৈজ্ঞানিক আৰু সামাজিক বিকাশৰ ওপৰত প্ৰভাৱ পেলায়। পৰিৱেশৰ কিছুমান ক্ষেত্ৰত বংশগতিয়ে অকলে কাম কৰিব পাৰে, পৰিৱেশ অবিহনে ইয়াৰ একো অৰ্থ নাই। ইয়াৰ অৰ্থ হ'ল ব্যক্তিৰ জীৱনৰ বাবে দুয়োটাই গুৰুত্বপূৰ্ণ। বংশগতিয়ে আমাক শৰীৰ গাঁথনি, জটিলতা আৰু বৈশিষ্ট্য আদি দিয়ে আৰু পৰিৱেশে সেইবোৰ বিকশিত কৰাৰ সুবিধা দিয়ে। ব্যক্তি আৰু পৰিৱেশৰ যিটো গুণাঙ্কৰ ফলাফল, বংশগতি আৰু পৰিৱেশে পৃথককৈ কাম কৰিব নোৱাৰে। প্ৰত্যেক ব্যক্তিয়ে বৈশিষ্ট্য আৰু পুষ্টিৰ বাবে পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। শিক্ষাত বংশগতি আৰু পৰিৱেশৰ ভূমিকা সম্পৰ্কে জানিলে শিক্ষকে শিক্ষাৰ্থীৰ শিক্ষণত সহায় কৰিব পাৰে। দুয়োটা উপাদানৰ জ্ঞান থাকিলে শিক্ষকে ব্যক্তিগত বৈসাদৃশ্য বিচাৰি উলিয়াই গণিত বা ইংৰাজীৰ লগতে শিকণ পদ্ধতি আৰু কৌশল প্ৰয়োগ কৰিব পাৰে, যেনে প্ৰকল্প পদ্ধতি আৰু তথ্য সংগ্ৰহ কৰা শিক্ষণৰ কৌশল। শিক্ষকে উন্নত শিক্ষা আৰু উত্তম পৰিৱেশ প্ৰদান কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিব লাগে। শিক্ষকৰ বাবে বংশগতি আৰু পৰিৱেশ মানুহৰ বিকাশৰ ওপৰত পেলোৱা প্ৰভাৱ সম্পৰ্কে জনাটো অতি আৱশ্যকীয়। ইয়াৰ লগত থকা পাৰস্পৰিক সম্পৰ্কও প্ৰভাৱ পেলায়। বিদ্যালয়ৰ বিষয়সূচীত কুইজ আৰু সাহিত্য প্ৰতিযোগিতা আদি অনুষ্ঠানক অন্তৰ্ভুক্ত কৰিব লাগে। বংশগতি আৰু পৰিৱেশৰ জ্ঞান থকাটো শিক্ষকৰ বাবে অপৰিহাৰ্য, কাৰণ ইয়াৰ দ্বাৰা তেওঁলোকে বিশেষ, সাধাৰণ, উত্তম, দুৰ্বল আদি প্ৰকাৰৰ শিকাৰুৰ চিনাক্তকৰণ কৰিব পাৰে। নম্বৰ 1, শিকাৰুৰ পটভূমি। পূৰ্বৰ জ্ঞান, বুদ্ধিমত্তা, পৰিয়ালৰ পটভূমি, আগ্ৰহৰ অভাৱ, প্ৰতিভা আৰু ভাৱ-ভংগীয়ে গুৰুত্বপূৰ্ণ ভূমিকা লয়। কিছুমানে পঢ়াত বেয়া হ'লেও আন ক্ষেত্ৰত ভাল হয়, সেইবাবে শিক্ষকে এটা সমভাৱাপন্ন পৰিৱেশ প্ৰদান কৰাৰ লগতে সকলোকে একেদৰে আচৰণ কৰিব লাগে। পৰিৱেশৰ লগত খাপ খোৱাত সহায় কৰিব লাগে। খ নম্বৰ, ব্যক্তিৰ দলৰ মান নিৰ্ণয়। উপাদান নিৰ্মাণ কৰা হয়, গতিকে শ্ৰেণী শিক্ষকে জ্ঞান লাভ কৰিবলৈ দক্ষতা, ক্ষমতা, আগ্ৰহ আৰু প্ৰতিভা আৰু ভাৱ-ভংগীৰ বিকাশৰ সাধন কৰিব লাগে। প্ৰত্যেকৰে ব্যক্তিত্বৰ বিকাশ সাধন কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিব লাগে। গ নম্বৰ, শ্ৰেণী কোঠাত শিকণৰ ভিন্ন পদ্ধতি প্ৰয়োগ কৰিব লাগে। ই প্ৰত্যেক শিশুৰ আগ্ৰহ আৰু প্ৰয়োজন সম্পৰ্কে জনাত সহায় কৰে। ঘ নম্বৰ, বিদ্যালয় ব্যক্তিত্ব বিকাশৰ কেন্দ্ৰ হ'ব লাগে। বিদ্যালয়ে বংশগতি আৰু পৰিৱেশৰ লগত জড়িত কাৰ্যসূচীৰ আয়োজন কৰা উচিত। ঙ নম্বৰ, প্ৰত্যেক বিদ্যালয় পৰামৰ্শ আৰু নেতৃত্বৰ কেন্দ্ৰ হোৱা উচিত। ইয়াৰ উত্তৰ আপোনালোকে এনেকৈ বনাই ফালে মডিফাই কৰি লিখিব, সেম কপি নকৰিব আৰু কিছু ভুলৰে মাৰ্জনা কৰিব বুলি আশা কৰোঁ। ধন্যবাদ। জয় আই অসম।